এইখন হৈছে ভুচুংগাঁৱৰ মাখনিৰ ঘৰ আৰু এয়াই হৈছে মাখনিৰ বৰ মৰমৰ হৈছে ডাঙৰ বোৱাৰী। তেওঁ বোলে ৰিল কুইন, গাঁৱত এটা পিছে তেওঁৰ নামো আছে। অনবৰতে ৰিল বনাই খুব ভাল পায় আৰু মাখনিৰ চকুৰ কুটা হৈছে সৰু বোৱাৰী। পিছে তেওঁ ঘৰৰ সকলো কামৰ লগতে বহুত সহজ সৰল। আহকচোন আমি এতিয়া তেওঁলোকৰ কাহিনীটো আৰম্ভ কৰোঁ। আইঅ' সিহঁতলৈ চাই দিনৰ দিলে ফিল হেডালকৈ বনাই অকল মোবাইলতে সোমাই থাকিব, বেলেগ কাম বন নকৰে, বাকী কাম কৰি মই তই। আইঅ' কঁকালৰ বিষ সুধি গৈছে পাই। আপোনালোকৰ নিচিনাকৈ মই এনেই থকা এনেকুৱা মানে 10টো মাহত কাম কৰি আছোঁ মই। কথা তেনেকৈ নক'ব। দেখিছেনে এইজনী টেম্পাৰটো বাঢ়ি বাঢ়ি গৈ আছে। ৰ আজি এসেকা ভালকে দিম ভালকে দিব ব'ল। হেল্ল' নকৈছা আৰু বুজিছা, মোৰ সৰু বোৱাৰীজনীয়ে একদম খাই মাৰিছে, একো কথা এটা নুশুনে বুজিছা। ল'ৰাটোৰ লগত মোৰ পলাই আহিলে, এতিয়া খাই মাৰিছে আৰু মোক। মামা আপুনি কাৰ কথা পাতি আছে নেকি? পাতিছোঁ নহয় চব মা, মই আপোনাক বহুত বেয়া পাইছোঁ। আপোনাক ভাত ৰান্ধো মই, আপোনাক গা ধোৱাৰ পৰা আদি কৰি সকলো কামৰে যোগাৰ দিওঁ মই। কথা পাতিয়ে নোকোৱাই ভাল। কি হলো? কিহৰ কাজিয়া চলি আছে? মই শুনিছো নহয় কিহৰ কাজিয়া চলি আছে। ক'ত কাজিয়া দেখিলে? কি কথা ক'বলৈ মই এই শইকীয়ানীলৈ ফোন কৰিছিলো, তাই আহি পেলাই তাইৰ কথা কোৱাই নাই, তাই মোক জিগাৰ কথা শুনালেও। যিমান যি হ'লেও মই ঘৰ নাথাকো, যদি ঘৰ ভাগ নকৰে কথা কিন্তু বেয়া হৈ যাব দেই। ঘৰ ভাগ কৰিবই লাগিব, ঘৰ ভাগ হ'বই লাগিব। মই ইমান ডাঙৰ ল'ৰাকেইটাক এইকাৰণে কৰিলো নেকি? ফোন কৰি আছো, চাই থাকক আৰু চব কৈ আছো আপোনালোকৰ কথা। আপোনালোকে মোক আজিলৈকে কিমান কি অন্যায় কৰিছে এখেতেতো গম নাপায়, মই চব কৈ আছো। যি কওক ঘৰ ভাগ হ'বই লাগিব, মই নাজানো যি কওক। হেল্ল' শুনিছেনে? তই কওক নেটৱৰ্কডালে মানে সময়তে বৰ দিগদাৰ কৰি থাকিবলৈ পায়। হেল্ল' শুনিছেনে? শুনক মোৰতো শুনক, আপোনাৰ কথা বাদ দিয়ক, আপুনি মোৰতো শুনক। নহয় ঘৰ ভাগ কৰিবই লাগিব, মই এইবিলাক নাজানো। মা আৰু ইজনী তাচখাতিজনীয়ে মোৰ গোটেই জীৱনটো শেষ কৰি পেলাইছে। আপোনালোকে কি জানে? আপুনি ঘৰত নাথাকে, আপুনি মতা মানুহটো ঘৰত নাথাকে, মইহে জানো। ৰ'বা নহয়, এইবিলাক মই নুশুনো। ঘৰ ভাগ কৰিব লাগিব, আপুনি সোনকালে আহক ঘৰলৈ, নহ'লে কিন্তু কথা বেয়া আছে। ঘৰলৈ আহক সোনকালে। এতিয়া বস্তু ভাগ হ'ব, সমানে ভাগ হ'ব। এইটো মোৰ হ'ব। এইবিলাক এনেকে ভাগ কৰিলে নহ'ব নহয়। তুমি ভাল দিলে আৰু মোক বেয়া দিলে নহ'ব নহয়। কাৰণ নাই, এইকেইটা বস্তু মোৰ মতাতে কিনিছে, তোমাৰ মতে। মই বাৰু এতিয়া কোনটো লওঁ? পিতলৰটো লওঁ নে ষ্টীলৰটো লওঁ? কোনটো ল'লে বেছি ভাল হ'ব? তাকে ভাবিয়ে পোৱা নাই। এইটোকে লওঁ দে, যি হয় হ'ব। তুমি যে সেই পিতলৰটো ল'লা, মোক যে এইটো দিছা, এইটো মোৰ, এইটো তোমাৰ আৰু এইখনো মোৰ। লোকৰ বস্তু অকল খৰখৰা যেনে তাৰ বাহিৰে একো নাজানে। নিজে একেবাৰে ঘটিব মানে এই নিকি মোবাইল আমাৰো দামী মোবাইল তথাপি তোৰ মই বিচনালৈ যামগে, এহেঁতৰ লগত নোৱাৰি এনেই কঁকালৰ বিষ। আজি ভাতকেইটা কোনে বনাব? চাউলটো মোৰ নাই, তাইতো নিদিয়ে, মোৰতো বহুত ভোক লাগিছে, কিবা এটাতো কৰিব লাগিব। যাম আজিনো তাইক ভাত বনাই কোনে খুৱাব? সদায়তো মই কওঁ চাওঁ ৰ আজি তাইক কোনে ভাত খুৱায়। ভাত পোৱালিটো গাহৰি পোৱালিটো এইটো অকল খোৱাৰ বাদে একোৱে এইজনী কাজিয়া লাগি কথা পালেগে। গাহৰি পোৱালি মাটি যে লুটুপ চিধাই কৰি থাকি তাইৰো
ময়ো শিখৰ অকণ ভৰাই থৈ দিওঁ ৰ পাছতকে খাব লাগিব যদিও পাৱাৰটো আছে মোক পেলাই দিছে তাই মোক কাটিব বুলি ভাবি মোক জোৰ নে বুলি আহিছে এতিয়াও মোক বহুত দি আছে কি আজি লাগব এখন খাই লওঁ ৰ সেইটো খোৱাৰ পৰা দেখোন মোৰ মূৰটোহে ঘূৰাইছে